So, namaskar, Assamese guys, welcome back to my YouTube channel Rukma Deka vlogs. So let's start this video. আৰু এইখন হৈছে প্ৰথম গেট দশম বৰসভা 2024 এখন ফাৰ্ষ্ট গেট আৰু এটা গেটে আমি গৈ আছো আৰু আহি পাই গলো আমি বৰসভা ঠাই আৰু আমি ইয়াতে আমাৰ বাইকখন মানে থৈ লওঁ আৰু এইখন আমাৰ বাইকখন ইয়াতে থৈ ললো আৰু এটা ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখনে হৈছে ধুনীয়া গেট এখন গেটত লেখা আছে দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী বিষ্ণু মহাবিষ্ণু যজ্ঞ আৰু গেটখন চাওক কি মজা লাগিছে বহুত ধুনীয়াকৈ বনাইছে আৰু ইফালে এয়া মানে ওজাপালি আৰু এয়া ৰাধা কৃষ্ণ আৰু এইটো ইফালে আছে ঢোল বজাই আৰু এইটোৱে হ'ল মানে বিষ্ণু যজ্ঞৰ তো মেইন আৰু ঠাই আৰু এইখিনি পূজাস্থলী তো এইটো হচ্ছে ইফালে শ্ৰদ্ধাঞ্জলি আৰু ইফালে সাইডত এয়া মানে আৰু সকলোৱে পূজা কৰি আছে প্ৰাৰ্থনা কৰি আছে লৈ ললো তো ইয়াৰ ভিতৰতে ধুনীয়াকৈ সেৱা এটা লৈ লওঁ আৰু প্ৰসাদ খালোঁ আৰু ইয়াৰ ফটাও লৈ ললোঁ আমি চাহৰ ব্যৱস্থা আৰু ইয়াত গৈ মানে চাহটো খাই লওঁ আমি অলপ পিঠা আৰু চাহ খাই আছোঁ আৰু ইফালে হৈ আছে প্ৰদৰ্শনী অনুষ্ঠান আৰু এতিয়া যাম প্ৰদৰ্শনী অনুষ্ঠানত তো শুনিম আৰু প্ৰদৰ্শনীটো মানুহ বহুত মানুহ আৰু ইফালে এইটো মানে চৰাই আৰু প্ৰদৰ্শনীটো মানুহ বহুত আহিছে আৰু চাইডত এয়া মানে বাঁহৰে মানে কিবা কিবি বনাই থোৱা আছে মানে সাপ বাঁহৰে সাপ তো বাঁহৰে কিবা কিবি আৰু এইটো পুৰা শিৱ বনাইছে আৰু ইফালে এইটো হাতী আৰু প্ৰদৰ্শনী মানে দেখুৱাইছে আৰু এইখিনি ধুনীয়াকৈ আৰু ইফালে হাতী আছে আৰু এইটো মানে ভূপেন হাজৰিকা ধুনীয়াকৈ গান বজাই আছে আৰু এইটো মানে বাঁহৰ মেচিন আৰু ধূপ বনোৱা মেচিন সৰু সৰু সূতাৰে আৰু ইফালে বাঁহৰে মানে সজোৱা বহুত মানে প্ৰদৰ্শনী আৰু এইবিলাক সা সঁজুলি পুৰণি মানে খেতি চেতি কৰা ইফালে আৰু ইফালে হৈ আছে এয়া মানে পুৰা দোকান বজাৰ বহুত আহিছে ইফালে আৰু বহুত মানে দোকান বিভিন্ন ধৰণৰ মানে বহুত দোকান আহিছে এতিয়া দোকানৰ ভিতৰত যাওঁ এই হ'ল বৰসভা প্ৰত্যেক 12 বছৰ মূৰে মূৰে মানে এই বৰসভাখন হয় মানে বিষ্ণু যজ্ঞ আৰু খোজকাঢ়া আৰু উঠি আছো আৰু ইফালে ভোজৰ থলী এয়া মানে পুৰা ফুল হৈ আছে তো আৰু ইফালে তো ভোজ বনাই আছে ধুনীয়াকৈ পুৰা বহুত মানুহৰ মানে ভোজ বনাই আছে আৰু এইফালে চব্জি কুটি আছে তো বাইদেউহঁতে চব্জি কুটি আছে তো আৰু আমিও গেলো খাবলৈ পুৰা ভোজ খাবলৈ গৈ গলো লাইন পাতি আৰু ইয়াত চাও বহুত মানুহ মানে খাব সোমাই গৈছে ভিতৰত প্ৰায় একেবাৰে মানে একেলগে 2000 মানুহ মানে খাব পাৰি আৰু তাৰ ব্যৱস্থা হৈছে আৰু মানুহ চাও সকলোৱে মানে খাব পুৰা ৰেডি হৈ গ'ল মানে বহিছে আৰু চাও খোৱা মানুহ আৰু এনেকুৱা মানে ৰাজ্যৰ লগত খাবলৈ মানে তো এটা ভাগ্য লাগিব বুলি ক'ব পাৰি আৰু তো আহিলোঁ আমি তো ভোজ খাই আহিলোঁ এতিয়া মানে ঘৰ যাম আৰু লাহে লাহে খাই তো ইয়াত মানে অলপ বহি ল'লোঁ ইফালে চাওক ইফালে চকী আছে ইফালে বহুত আৰু এইখনেই মঞ্চ আৰু 5 দিনীয়া কাৰ্যসূচী ইয়াত মানে সন্ধিয়া সাংস্কৃতিক সন্ধিয়া হয় আৰু বহুত ডাঙৰ গায়কো আছিল আৰু এনেকৈয়ে বৰসভাৰ শোভাযাত্ৰা আৰম্ভ হৈছিল তো আপোনালোকে চাই থাকক শোভাযাত্ৰা পুৰা শেষলৈ তো চাই খুব মজা লাগিব আপোনাক এইটো জব তাই দিছে এখন ৰাতিপুৱা আমাৰ মাতে নিয়ে নিছি ন
আইঅ' অ' হেৰিটোৱে